आच्छा जोंहा घुरामारी ओनसोलाव सनितपुर जिल्लानि सिङाव थानाय घुरामारी ओनसोलाव गोबां हारि माहारिनि गेजेराव मोनसे खौसेथि लाबोनो थाखाय जोङो मोनब्रै हारिनि बेवहाय मोसानाय दामनाय देनाय फोरोंनाय जादों। बेवहाय जोंहा मैखोमै बर'आ बाहागो लादों। बेनिफ्राय बिहु दङ, बेनिफ्राय नेपालि लोकनृत्य दङ, आदिबासिनि झुमुर दङ। बेबायदिनो जोंहा घुरामारी साखाथियावनो थानाय डाबर इन्डिया लिमिटेड कम्पानिनिफ्राय लोगोसे जिबन्ति वेलफेयार एन्ड चेरिटेबल ट्रास्टजों लोगोसे ज्योति विष्णु भवन परिचालना कमिटि होननाय मोनसे आफाद दङ बेवहाय। बिनिनो आं गाहाय नेहाथारि। लोगोसेयैनो गोबां रायजो राजानि जोङो हेफाजाब मोनदों आरो आसा खालामदों उन्दै उन्दै गथ'फोरा इयुनाव जाहाथे बिथांमोना सासे हारिमु मोजां मोनग्रा सुबुं जानो हायो आरो लोगोसे गाव गावनि हारि माहारिनि जि मोनसे हारिमु बेखौ फोथांना लाखिनानै दोननो हायो। बे मोनसे गिदिर जोंनि साननाय आरो बे मोनसे थांखि लानानैनो बे 7 दिननि मोनसे हाबाफारि लादोंमोन आरो फैयै दिनै जोबथा। আমি ডাবৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড জীৱন্তী ট্ৰাষ্টৰ উদ্যোগত আৰু জ্যোতি বিষ্ণু সাংস্কৃতিক পৰিচালনাৰ সহযোগত আমি এখন কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আৰু এই কৰ্মশালাখনত লোকনৃত্য আৰু লোকবাদ্যৰ ওপৰত আমি কৰ্মশালাখন আয়োজন কৰিছোঁ। বিশেষকৈ ইয়াত ঘোৰামাৰী অঞ্চলটোত বিভিন্ন জাতি জনজাতিৰ লোক আছে। সেয়েহে আমি ইয়াত ঝুমুৰ লোকনৃত্য, বিহু লোকনৃত্য, বড়ো লোকনৃত্য আৰু নেপালী লোকনৃত্যৰ ওপৰত আমি এখন কৰ্মশালা আয়োজন কৰিছিলোঁ। 7 দিনীয়া আৰম্ভ কৰিছিলোঁ 7 দিনীয়া কাৰ্যসূচীৰে। আৰু পিছৰ প্ৰজন্মই যাতে এই লোকনৃত্যবোৰ যাতে হেৰাই নাযায়, পিছৰ প্ৰজন্মই যাতে আমাক সুধিবলগীয়া নহয় এই মানে লোকনৃত্যনো কি আছিল বা কেনেধৰণৰ বিহুনো কেনে আছিল বা বাগৰুম্বা বা কেনেধৰণৰ আছিল, বড়ো নৃত্য কেনেধৰণৰ আছিল, এই কথাবোৰ যাতে পিছৰ প্ৰজন্মই আমাক যাতে সুধিবলগীয়া নহয় তাৰ কাৰণে আমি এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছে। তাৰ উদ্দেশ্য এইটো যে যিহেতুকে আমাৰ ইয়াত বিভিন্ন জাতি জনজাতিৰ লোক আছে, আমি সমিল মিলেৰে ইয়াত যিহেতুকে বাস কৰোঁ, গতিকে সেই সমিল মিল যাতে আমাৰ মাজত সদায় থাকে সেইকাৰণে আমি সেই উদ্দেশ্যৰে আমি এই কৰ্মশালাখন আয়োজন কৰিছোঁ। এইটো খুব ভাল প্ৰশ্ন। আমি এতিয়া যিটো আপোনাৰ আধুনিক জীৱন যাত্ৰাত আমি আমাৰ যি ট্ৰেডিশ্যনেল পৰম্পৰাগত আমি যিবিলাক আমাৰ লোকনৃত্য কৃষ্টি এইবিলাক আমি পাহৰিবলৈ লৈছোঁ। আৰু বিশেষকৈ ডিজিটেল বা আমাৰ ছ'চিয়েল মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া এইবোৰ অহাৰ পিছৰ পৰা আমি আমাৰ যিটো পৰম্পৰাগত যিবিলাক গীত নৃত্য আছে, লোককৃষ্টি আছে, এইবোৰ আমি হেৰুৱাবলৈ লৈছোঁ। আৰু এইটো ঘোৰামাৰী অঞ্চলত অসমৰ লগতে ঘোৰামাৰী অঞ্চলতো আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু আমি ইয়াত যিসকলে সমাজপ্ৰিয় বা আমাৰ কৃষ্টিপ্ৰিয় যিসকল লোক আছে তেওঁলোকে এইটো আলোচনা কৰি ডাবৰ ইণ্ডিয়াৰ লগত কথা পাতিছিলে। আৰু ডাবৰ ইণ্ডিয়াই এই যে আমাৰ যি হেৰাই যাব খোজা লোককৃষ্টিসমূহৰ ইয়াতে বিহু আছে, বড়ো নৃত্য আছে, নেপালী নৃত্য আছে আৰু চাহ জনগোষ্ঠী আদিবাসীসকলৰ ঝুমুৰ নৃত্য আছে। আৰু আমাৰ কালচাৰবিলাকেই যিহেতু আমাৰ आइडेन्टिटी হ'ল আমাৰ নিজৰ काल्चरবিলাক। आज हामीले यहाँ हेम्बुरुवा खेलपथारमा विभिन्न जाति जनगोष्ठीको संमिश्रणमा हाम्रो नेपाली सांस्कृतिक राख्नका लागि यो 7 दिनीय कर्मशाला आयोजन गरेको थियो। र यस आयोजनमा हाम्रा बोडो, बिहु, झुमुर र नेपाली नृत्यको आयोजन थियो। र यसमा हामीले नेपाली नृत्यको यो आयोजनमा भाग लिएर निश्चय माने राम्रो खुसी लागेको छ। र हामीले हाम्रो जातिबाट हराउन खोजेका यी कला कृष्टिहरूलाई फेरि आक्वाली लिएर हामी हाम्रा यो कला कृष्टिलाई उन्नत गर्नका लागि हामीले यो प्रयास बहुत राम्रो छ।